নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই কেঁচা পাট কটনৰ এযোৰ কাপোৰ লৈ আহিছিলোঁ, যিটো মেচিন মেড আমাৰ কেঁচা পাট কটন। তাৰ এযোৰ আপোনালোকে বেঙুনীয়া ৰঙত পাব। একদম সফ্ট হয় কাপোৰটো, একদম কোমল কাপোৰ। বিশেষকৈ আমাৰ গৰমৰ দিনকেইটাৰ কাৰণে এনেকুৱা ধৰণৰ কাপোৰবিলাক বহুত ভাল। ক'ৰবাত যাবলৈকে হওক বা কিবা অকেজনেলি পিন্ধিবলৈকো ডাঠ কাপোৰবোৰ পিন্ধিবলৈ মন নাযায়, আৰু বিশেষকৈ আমাৰ বহুত হেভি এযোৰ পিন্ধিবলৈ মন নাযায়। তেনেকুৱাবিলাকত এই কাপোৰটোৱে বহুত আমাক কামত দিয়ে। দেখিছে, এইটো পাৰি হ'ব। এই ওপৰত বুটা থাকিব সৰু সৰু। এইফালে এইটো ব্লাউজৰ পিচ পাই যাব। ব্লাউজৰ পিচটো তেনেকুৱা থাকিব, ডিজাইনটো চাই ল'ব। এইযোৰ আচলতে পাতল বেঙুনীয়া, ডাঠ বেঙুনীয়াৰ ফুলটো কৰা আছে যে, সেইকাৰণে আচলতে কাপোৰযোৰ বিৰাট মৰম লাগিছে। ইয়াত আপোনালোকে ব্লাউজৰ পিচ পাব, মেখেলা পাব, চাদৰ পাব আৰু ছাইড পটি পাব দেই। গোটেইযোৰ পাব একদম ধুনীয়াকৈ। এইযোৰ বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকে যদি আমাৰ পৰা ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত অনলাইন যোগাযোগ কৰিব। আমি যিহেতু অনলাইনত